এই ৰ'দত ফ্ৰিজৰ পানী আনি দিছো খানা নেগিলিহে আছো আয়ে আকৌ এইখিনি কি কৰি আছে আয়ে ওচৰত নেগিলিয়াকে থাকবে নহয় ৰ আয়েনো কি কৰি আছে ঐ কি কৈছে আইক দেখাবে একেবাৰে নাহাকে থাকবে মানিমুনি তৰকাৰী খাব লাগিব সেই মানিমুনি তুলছা ভালেহে ইমান দিন জীয়াই আছে আই এই নিচিনা বুঢ়া ভাল বস্তু খাব লাগে ভাল বস্তু খাব লাগেতো নাই আজিকালি ত্ৰিশ লাগে কেৱল দালি আলু আলু মিঠাতেল মিঠাতেল সেইবিলাক লাগে আইতা ডুবুৰি খাব আইতা কিমান মান বয়স হলে আই হৈছিলে হয় না 100 বছৰ বা আজিকালিতো ভাল পুৰুষ একেবাৰে দাঁত ছাল মৰি যোৱা বুঢ়া মানুহ পাৱাই টান আই কিবা ভাগ্যত ফলতহে পাইছো আৰু আই নকবিহে অসমত বিচিৰবা জাল্লি শাক বা জাগা নোহোৱাকে ঔষধৰ গাছ আছে নহয় নে এইবিলাক হিচাপ মানিমুনি পাৰি লত এইবিলাক খাই থাকবি দে বেছিদিন চিচকি থাকবি আমাকো দুডালমান দিবি দে বাৰু মই বেছি দেৰি নকৰো পিতে আকৌ বিচাৰি থাকো এই গৰু পানী খুৱাব আহিছিলো আহি দেখা পাই ৰবাই নললো একেবাৰে দে বেছি দেৰি নেকি নাখিবি বৰ ধৰ্ষণ নহয় এইবাৰ ধৰ্ষণ কৰা গিলাকে এই গৰু ছাগলী একো নাচায় বুঢ়া ডেকা একো নাচায় পালিয়ে হ'ল দে ধৰ্ষণ কৰকে বাৰু এই ঘূৰি আহি জীৱটো পাও নে নাই তাকেহে চিন্তা নহয় নে দে বাৰু মই উঠছো দে আমাকো 2 ডালমান দিবি যায়